নমস্কাৰ, মোৰ নাম শ্ৰী মনোজৰাং। মই স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ আছোঁ। কবিতাটিৰ শিৰোনাম হ'ল কৰম পৰৱে। ঝাৰখণ্ড ছত্তীশগড়ৰ উজ্জ্বল পাহাৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ দুয়োপাৰে কৰমতীয়ে কৰম দেৱতাক সেৱা আগবঢ়ায়। চৌদিশে আনন্দ আৰু স্ফূৰ্তিৰ লহৰ। কি পৰ কি আপোন সকলো মগ্ন কৰমৰ আখৰাতলিত। জীৱনৰ প্ৰতি কৰম গছ, কৃষকৰ ভৰসা যাৱা। কৰম ডালবোৰ দোল খাই মৃদু বতাহত। বিশুদ্ধ হৃদয়ৰে কৰম দেৱতাক সেৱা উচৰ্গাৰে। কৰমতীয়ে কৰম দেৱতাক বিচাৰে আশীৰ্বাদ। অসমৰ অন্তৰ্যত সংস্কৃতিৰ মিলন তীৰ্থ। বিহুৰ দৰেই কৰম অসমীয়াৰ বুকুত শান্তি, সমৃদ্ধি আৰু ঐক্যতাৰে নাজৰি। কৰমৰ আখৰাত উল্লাসৰ ৰঙত মতলীয়া, ঝুমৈৰ গানত ঢুলি আৰু ৰচিকাৰ মন। সাতোজনেই কৰমতীয়ে কৰম ডাল ধৰি হৃদয় আনন্দৰে উফন্দি উঠে পিয়াক দেখি। ধন্যবাদ।